students, তোমালোকক আজি মই ৰাগৰ এই কিতাপখিনি পঢ়াম। অসমীয়া নতুন পাঠ। এইটো তোমালোকে কি কৰিবা, ভালকৈ এইটো বাহিৰ কৰি লোৱা, কিতাপখন বাহিৰ কৰি লোৱা। এই কিতাপখন তোমালোকক কি এইটো কি অ আ হস্যই দীর্ঘ সৌ দীর্ঘ রি এ ওই ও ও। তোমালোকে ভালকৈ এইখিনি ঘৰত লিখিবা, বাৰে বাৰে লিখিবা, তেনেহ'লে কি হ'ব, তোমালোকৰ লিখাটো ধুনীয়া হৈ যাব। এইবিলাক ক্লাছত শিকাইছো, তথাপি আজি আকৌ তোমালোকক শিকাই আছো, ভালকৈ শুনি লোৱা। অ আ হস্যই দীর্ঘ হস্যৌ দীর্ঘ রি এ ওই ও ও ও। এইখিনি তোমালোকে ধুনীয়াকৈ ইয়াত আছে, কিতাপতো আছে, চোৱা পৃষ্ঠা নাম্বাৰ, পৃষ্ঠা কিমান পৃষ্ঠা, 5 পৃষ্ঠা। 5 পৃষ্ঠাত কি ধুনীয়াকৈ লিখা আছে। এইবিলাক ভালকৈ পঢ়িবা আৰু লিখিবা। ইয়াত দেখা কি ধুনীয়াকৈ ফটফট কৰি দিয়া আছে, এইবিলাকো ধুনীয়াকৈ লিখিবা। আৰু ক্লাছতো তোমালোকে এইবিলাক পঢ়াইছো, অত কি হয় আত কি হয়, কালি আকৌ এইবিলাক পঢ়াম। ঠিক আছে, ভালকৈ পঢ়িবা।